ভুল পেপাৰ ৰজন জনাই উঠিল নতুন দিল্লীৰ 23 শব্দৰ জমৰুত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত আয়োজিত হোৱা এই বিহু অনুষ্ঠান মুখ্য অতিথি হিচাপে ভাগ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণোৱালে তুলি দিয়া ঢোলত চাপৰো দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঢোলটো থৈ এবাৰ মহসিংহৰ পেপা হাতত তুলি লৈ খুৰ দিলে নৰেন্দ্ৰ মোদীয়ে। সোণোৱালৰ ঘৰৰ বাকৰিত বহি বহু সময় বিহু হুঁচৰি উপভোগ কৰিলে নৰেন্দ্ৰ মোদীয়ে। সোণোৱালৰ সৈতে বহি হাতৰ আঙুলি নচুৱাই বিহুৰ উৎসাহত চামিল হ'ল নৰেন্দ্ৰ মোদী। আমি সমনীয়াই ধেমালি কৰিছো বহাগৰ বিহুটি। বিহুত অতিথি হৈ অহা প্ৰধানমন্ত্ৰীক বিহুৱানৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এখন গামোচাও আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। যাচিলেও আন উপহাৰ টোপোলাও। বিহুৰ লগতে অন্যান্য জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। Guys, please like, comment, share and subscribe কৰিব নাপাহৰিবা।